বন্ধুসকল আমি আজি গৈ আছো বেলেগ এটা জেগাত তো এয়া আছে পোৱালি আমাৰ পোৱালি এটা আছে ঘৰত তো কৈ দে কিবা এটা তো ভিডিঅ'টো চাই থাকক আমি এতিয়া গৈ আছো আহি আছো আমি বেলেগ এটা জেগাত দেখাই আছো কেনেকৈ যাম তো চাই থাকক পৃথিৱীৰ মাজত দেখুৱাব পাৰি চাই থকা ব্লগটো স্কিপ নকৰিব তো বন্ধুসকল বাগানৰ ভিউ চাওক কি এটা মজা লোকেশ্যন তো বন্ধুসকল বালিজান চেণ্টাৰ দি আমি সোমাই দিলোঁ তো এতিয়া আহি আছোঁ কিমান দূৰ যাব লাগিব চাই লওঁ তো আহি আছোঁ এয়া বিন্দাছ ৰাস্তাটোত খালী ৰাস্তা হয় এয়া আছে আমাৰ যিটো ভাই তো আমি জেগাটো চিনি নাপাওঁ কাৰোবাক সুধি ল'ব লাগিব তো বলক কিমান দূৰ 3 কিলোমিটাৰ চিধা গ'লে হ'ল মিন্দুঘাট কোনফালে যায় ৰাস্তা দি গৈছিলে হ'ল আমি আহিয়ে আছো পোৱাহিয়ে নাই জেগাটো আৰু কিমান দূৰ হ'ব ঠিক নাই আৰু 2 কিলোমিটাৰমান আছে চাগে আমি আৰু গৈ থাকোঁ আৰু বন্ধুসকল এইফালে চব গৰু খেতি কৰিছে তো আমি ফাইনেলি জেগাটো পামহি আৰু বেছি দূৰ নাই বন্ধুসকল ফাইনেলি জেগাটো পাই গ'লোহি এইফালে গোটেই সৰিয়হ আৰু বেক কেমেৰা দেখাই দিছোঁ বগলী পৰি আছে সৰিয়হৰ মাজত ফটো চটো মাৰি পেলাই চোলা তোলা পিন্ধি ল'লোঁ তাৰপিছত এয়া গোটেই সৰিয়হ ইমান সৰিয়হ আছে দেখাব নোৱাৰি আৰু কেমেৰাত তো ড্ৰোন শ্বট এটা আছে এইটো দেখাই দিছোঁ চাই লওক
আমি ইয়াত ফটো চটো অলপ মাৰিলোঁ আৰু অলপ বেলেগ এটা লোকেশ্যনলৈ যাওঁগৈ সেয়া লগৰ কেইজন আছেই তো ব'লক চলো চলবা একেখন বাইকতে তিনিটা আহিছোঁ উপায় নাই তো আৰু লগৰ দুজন আহি আছে পাবহি এতিয়া সৰিয়হ চাই লওক কি মজা কৰি আছে হাই চক এইটো ঘৰ আমি এতিয়া যাম এই নদীৰ কাষত আজি গোটেইখন ঘূৰিম আমি পাই গ'লোহি নদীৰ কাষত ইফালে মজা মজা ঘৰ আছে দেখাই আছে চব এটা মজা লোকেশ্যন তো ফটো মাৰিলোঁ এতিয়া আমি যাম এই দলঙৰ ওচৰত তো দলংখন দেখাই আছে আপোনালোকক তো জোতা খুলি ল'লোঁ হাতত লৈ লৈছোঁ এতিয়া আমি ফুটি পাৰ হ'ব লাগিব এতিয়া তো এইখন বম ঠাণ্ডা বে তো এইখন কি মজা এটা লোকেশ্যন কেনেকৈ পাতে তো ওপৰৰ পৰা এটা ভিউ চাওক দলংখনৰ কি মজা আছো মই দলঙৰ ওপৰত কি মজা দলং এখন বাঁহে বনাইছে ইয়াত পাৰ হ'লে বোলে পইচা লয় তো ইয়াত ফটো মাৰিম পাৰটো নহ'ব আমি পাৰ হ'বলৈ ইফালে ইমান চাবলগীয়া জেগা নাই তো ইয়াতে আমি এতিয়া ফটো মাৰিম তো এতিয়া আমি সৰিয়হৰ মাজে মাজে এইফালে মাটিমাহ খেতি কৰিছে ইয়াত মাটিমাহ খেতিৰ মাজে মাজে গৈ আছোঁ বাটৰ দি তো ইয়াত বস্তু এটা পাই গ'লোঁ তো এইটো বস্তু চাই লওক কি বস্তু নাজানো মাছ ধৰাৰ গতে লাগিছে কিয় মাছ ধৰাৰ সঁজুলি হয় তো এইটো চাওক কিয় মাছ ধৰাৰ সঁজুলি হয় এয়া মাছ শুকুৱাই থৈ দিছে ইয়াত এইটো ব্ৰহ্মপুত্ৰৰ মাছ হয় হা ব্ৰহ্মপুত্ৰৰ মাছ দেখিছে মাছ শুকুৱাই থৈছে আৰু এইফালে নৰাই ঘৰ সাজি থৈছে মানুহ আছে সকল ভাগৰ লাগি গৈছে খোজকাঢ়ি এয়া মাটিমাহ খেতি কৰিছে মাটিমাহ খাই আছে বিন্দাছ বহি লৈ ক'লে গ'ল মাটিমাহ তো খাই আছোঁ এনজয় কৰিছোঁ মাটিমাহ খাই এই দাদা আছে লগত এইফালে কেমেৰা থৈ দিয়া আছে পূৰা ভাগৰ লাগি গৈছে তো এইটো কেমেৰা ফটোগ্ৰাফী চলি আছে এজন কেমেৰামেন চাৰ্ট তাত খুলি লৈছে তো এইজন ফটো মাৰি আছে পজ দি আছে পূৰা ডিউক 125 লৈ আৰু এটা মজা লোকেশ্যন আপোনালোকে আহিব পাৰে খানা চানা খাবলৈ নদী আছে কি মজা তো ইয়াৰ পৰা যাওঁগৈ টাইম হৈ গ'ল ইয়াত অহা তো আজি ব্লগটো কেনেকুৱা লাগিলে জনাব কমেণ্ট এটা কৰি আৰু এনেকুৱা ব্লগ পাই থাকিব চেনেলটোত তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বাই বাই মিণ্টু ভাত দিয়ে জাননে মোলে মৰম নুবুজে মন দিলিয়ে যদিহে আমি বৈ যাং পদা